নমস্কাৰ সকলোকে মোৰ পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ ফুচকা আৰু এইফালে মই এয়া চাওক তেতেলী মানে পানীত তিয়াই পেলাই থৈ দিছিলোঁ তেতিয়া মানে তেতেলীখিনি এৰুৱাবৰ কাৰণে ভাল হয় আৰু গুটিটো সোনকালে এৰি যায় আৰু এতিয়া মই এইখিনি এৰুৱাই লওঁ এয়া ভালদৰে আপোনালোকে চাই থাকক আৰু এয়া মই তেতেলী পানীখিনি মোৰ এয়া গোটেই হৈ গ'ল আৰু ইয়াতে মই এতিয়া দি দিছোঁ নিমখ আৰু দিছোঁ মই জলকীয়া মানে জলকীয়া গুড়ি অকণমান দি দিছোঁ আৰু দিছোঁ অকণমান জিৰা পাউডাৰ আৰু অকণমান দিম মই ইয়াতে ধনিয়া পাউডাৰ তাৰপিছত এইখিনি মই মিক্স কৰি ল'ম আৰু মোৰ চেনেলত কোনোবা যদি মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ তেনেহ'লে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ ফুচকা কাৰ প্ৰিয় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এইফালে মোৰ পানীখিনি যিহেতুকে হৈ গ'ল আৰু এইফালে এয়া মানে আলু দুটা মই বইল কৰি লৈছিলোঁ আৰু এতিয়া ফুচকাখিনি মই ভাজি লওঁ এয়া ফুচকা প্ৰথমতে মানে তিনিটা দি চাইছোঁ আৰু তেলখিনি গৰম হৈছে নে নাই এয়া তেলখিনি যিহেতুকে গৰম হৈ গৈছে ফুচকাকেইটা মানে ফটাফট হৈছে ন এতিয়া মই এইকেইটা ভাজি লওঁ সৰহকৈ এতিয়া ভাজি ল'ম প্ৰথমতে তিনিটা দি পেলাই চাই লৈছোঁ আৰু তেলখিনি গৰম হৈছে নে নাই আৰু আপোনালোকে এনেকৈ ঘৰতে বনাই খাব ফুচকা বজাৰত কিনি খোৱা সলনি কাৰণ মানে ভালো নালাগে ন বজাৰত খাবলৈ সেইকাৰণে আপোনালোকে ঘৰতে যিমান পাৰে সদায় খাবলৈ চেষ্টা কৰিব আৰু এতিয়া এয়া চাওক সৰহকৈ বনাই লৈছোঁ আৰু আপোনালোকৰ কাৰ ফুচকা প্ৰিয় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লোভৰ পানী কাৰ পৰিছে সেইটো কৈ দিব দেই এয়া চাওক ঘৰতে বনোৱাকেইটা পিছে অলপ ডাঙৰো হয় ফুচকাকেইটা আৰু বজাৰত পোৱাকেইটা একদম টিকলু হয় সেইকেইটা ইমান মানে ভালো নালাগে কিন্তু ঘৰত আপোনালোকে বহুত ধুনীয়াকৈ বনাই ঘৰতে ধুনীয়াকৈ খাব পাৰে এয়া চাওক এইখিনি মই এতিয়া বনাই লওঁ ভালদৰে এয়া ফুচকাকেইটা ভালদৰে অকণ ফুলিব দিছোঁ হৈ গৈছে অলৰেডি ফুচকা মোৰ ভাজা আৰু এইফালে মই আলু মানে এয়া চাওক মোৰ একনদীয়া ফুচকা মই ভাজি ল'লোঁ আৰু এইফালে মই এতিয়া আলুখিনি পিটিকা কৰি ল'ম আলুখিনি দিবলৈ মই ইফালে পিঁয়াজ আৰু জলকীয়া মই কাটিয়ে থৈছিলোঁ ইয়াতে মই অকণমান দিছোঁ নিমখ আৰু এতিয়া ইয়াতে দি দিছোঁ পিঁয়াজ জলকীয়া আৰু এই তেতেলীৰ পৰা যিখিনি বাকলি এৰুৱাইছিলে সেইখিনি মই পেলাই দিয়া নাই এই আলু পিটিকাতে মই এতিয়া মিক্স কৰি দিম ধুনীয়াকৈ আৰু এনেকৈ আপোনালোকে ঘৰত বনাই খাই চাব আৰু বজাৰৰ পৰা আপোনালোকে খোৱাটো পৰাপক্ষত এভইড কৰিব আৰু মোৰ এয়া চাওক মোৰ বনোৱা অলমষ্ট গোটেইখিনি হৈ গ'ল এতিয়া খোৱাৰহে কথা আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।